আছে কোনটো আছিলে হেমেন্তা হেটা ল'ব এতিয়া চিটি মধ্যমণি নভঙা বাপুজী হাইস্কুলৰ আগন্তুক সোণালী জয়ন্তী যি উদযাপন কৰিবলৈ লৈছোঁ তাত মই আপোনালোকৰ নিউজ চেনেলৰ যোগেদি সকলো জাতীয় সংগঠন সকলো ব্যক্তি সকলো সম্প্ৰদায়ৰ ব্যক্তিকে ইয়াত আগভাগ লৈ আমাৰ এই উদযাপভাগী যাতে সুকলমে উদযাপন কৰিব পাৰোঁ তাৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা এখন সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানৰ বাবে আমি নিমন্ত্ৰণী পত্ৰ এখন প্ৰেৰণ কৰিব বিচাৰিছোঁ। আমি হাতে ঢুকি পোৱা যিমানখিনি খাদ্য অনুসাৰে আমি চিঠি প্ৰেৰণ কৰিছোঁ, কিন্তু যিসকলে চিঠি পোৱা নাই তেখেতসকলক আজি আপোনালোকৰ চেনেলৰ যোগেদি কৰপতে অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে যাতে অসন্তোষ নকৰি আমাৰ এই বাতৰিকাকতো আমি প্ৰচাৰ কৰিছোঁ। গতিকে আমাৰ এই চেনেলৰ যোগেদিয়ে অসমবাসী তথা সকলো ৰাইজক আমি এই ব্ৰহ্মপুত্ৰ অঞ্চল, দেৰগাঁও অঞ্চল, মিছামৰা গোটেই অঞ্চলৰ ৰাইজক যাতে আমি দেখা পাওঁ তাৰ কাৰণে আমি আশা ৰাখিছোঁ। বিশেষকৈ 12 সাংস্কৃতিক শোভাযাত্ৰাটো আমাৰ শেষৰ দিনা হ'ব, সেইটোত আমি সকলোৱে আশা কৰিছোঁ। তাৰ পাছতে আমাৰ প্ৰথম দিনা পতাকা উত্তোলন হ'ব। এতিয়া আপোনাৰ প্ৰথম দিনা আছে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী। গতিকে এই পতাকা উত্তোলন কাৰ্যসূচী আমাৰ 50খন পতাকা সেইদিনা 50জন বিশিষ্ট ব্যক্তিৰ যোগেদি পতাকা উৰিব। আমি তাৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ। তাৰ পাছতে আছে আমাৰ অন্যান্য তোৰণবিলাক আমাৰ উন্মোচন হ'ব। বিশেষকৈ আমাৰ গান্ধী মূৰ্তি আমাৰ এজন দাতাই দিছে, সেই গান্ধী মূৰ্তি আমাৰ উন্মোচন হ'ব। আপোনালোকে দেখিছে হোৱা গান্ধী আনি প্ৰতিষ্ঠা কৰি ইতিমধ্যে নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হ'ব ধৰিছে। প্ৰাক্তন ছাত্ৰ সন্মিলনী এটা স্মাৰক বনাইছে, সেইটো হ'ব। আৰু আটাইতকৈ উল্লেখনীয় কথা যে আপোনালোকে সৰুৱা যে দেখিছে আমাৰ এই বিদ্যালয়ৰ ভূমিদাতা স্বৰ্গীয় সোণাবৰ পেগুৰ স্মৃতি সুৰজুমীয়াকৈ ৰাখিবৰ কাৰণে ইতিমধ্যে তেখেতৰ আৱক্ষ মূৰ্তি নিৰ্মাণৰ কামো আমাৰ সম্পূৰ্ণ হৈছে। আমি এই উন্মোচনবিলাক কৰিম। আৰু প্ৰথম দিনা আমাৰ আলোচনা চক্ৰ আছে, এই আলোচনা চক্ৰৰ কাৰণে আমি বিশিষ্ট ব্যক্তিসকলক নিমন্ত্ৰণ জনাইছোঁ। দ্বিতীয় দিনা আমাৰ স্মৃতিগ্ৰন্থ উন্মোচন হ'ব। এই স্মৃতিগ্ৰন্থ আমাৰ সম্পাদক ধ্ৰুৱজ্যোতি গোস্বামী, সুৰেন্দ্ৰমোহন হাজৰিকাক সভাপতি, চিত্ৰচায় বৰাক উপসভাপতি হিচাপে লৈ আমাৰ 10জনীয়া আমাৰ স্মৃতিগ্ৰন্থ সম্পাদনা সমিতি আছে। তাৰ পাছতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এখন স্মৃতিগ্ৰন্থ সুকীয়াকৈ তেওঁলোকে তৈয়াৰ কৰিছে, সেইদিনা তেওঁবিলাকে উন্মোচন কৰিব। আৰু শেষৰ দিনা আমাৰ শোভাযাত্ৰা হ'ব। এই শোভাযাত্ৰা আমাৰ প্ৰতিযোগিতামূলক হ'ব। গতিকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ কাৰণে ব্ৰহ্মপুত্ৰ অঞ্চলৰ লগতে আমাৰ দেৰগাঁও, মিছামৰা অঞ্চললৈও আমি চিঠি প্ৰেৰণ কৰিছোঁ। সকলো যাতে আহি আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আৰু বিয়লি আমাৰ মূল সভা হ'ব, সেই মূল সভাত সকলোৰে উপস্থিতি একান্তৰে কামনা কৰিছোঁ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আমি মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছোঁ। বিশিষ্ট অতিথি হিচাপে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি আমন্ত্ৰণ জনাইছোঁ। কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈকো আমি আমন্ত্ৰণ জনাইছোঁ। বিভাস চন্দ্ৰ মোদী আমাৰ জিলাৰ উপায়ুক্ত, তেখেতকো আমি অনুৰোধ জনাইছোঁ, নিমন্ত্ৰণ জনাইছোঁ। তাৰপিছত আমি পুষ্পৰাজ সিং আৰক্ষী অধীক্ষক গোলাঘাটৰ, তেখেতকো আমি আমন্ত্ৰণ জনাইছোঁ। আৰু ডক্টৰ ৰঞ্জিত কুমাৰ বৰদলৈ অধ্যক্ষ দেৰগাঁও কমলদৰা মহাবিদ্যালয়, তেখেতসকলকো আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ বাদেও আমি চিঠিত বিশিষ্ট অতিথি হিচাপে নাম প্ৰকাশ কৰিব নোৱাৰি আমি অন্যান্য ভালেখিনি ব্যক্তিক, গণ্যমান্য ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ।